বন্ধুসকল ধুনীয়াকৈ গা পা ধুলোঁ গৰু সেৱা কৰিলোঁ চাকি গছ জ্বলাই আহি এয়া এতিয়া বহিছোঁ এয়া দেখিছে লাও বেঙেনা আৰু হাতত মানে এইখিনি দেখিছেই মাহ হালধি গৰু নোৱাবলৈ তাৰপিছতে চাহ একাপ প্ৰথমে খাই লৈছোঁ বন্ধুসকল আপোনালোকে চাই আছে খগেনছ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ বিশেষকৈ এই নতুন মানে আমাৰ অসমীয়াৰ নতুন বছৰ বহাগ বিহু আজি গৰু বিহু সকলোলৈকে এই ভিডিঅ'ৰ যোগেদিয়ে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ এতিয়া কথা হ'ল আজি গৰু বিহু কি কাম কৰি বহুত কাম আছে আপোনালোকে কেৱল স্কিপ নকৰাকৈ চাই থাকক সকলে মুষলধাৰ বৰষুণ দেখিছে এই বৰষুণত মানে মই গৰু চাট বনাবলৈ বাঁহ আনিছোঁ গৰু চাটটা বনাই লওঁ তাৰপিছত মানে বাকীখিনি চাই থাকিব লাও চিলালোঁ বেঙেনা পিচ কেৰেলা পিচ প্ৰথমে নোৱাই লওঁ আইজনীও এই ভাইটি ভিতৰলৈ টানি দেহি লৈ ফুৰিছে বৰষুণত কমা এই বৰ চতৰ পটৰ নহয় ভয় কৰে নোৱাইছোঁ এয়া মাহ হালধিৰে নোৱাই ধুৱাই ইয়াতো কৰিব লাগিব ওচৰলৈ আছোন এইজনীয়ে ভয় কৰে বৰ চতৰ পটৰ এজনী আইজনীও ভালে থাকিবি বছৰটো দেই লোকৰ ঘৰত গৈ আমনি নকৰিবি ভাল পোৱালি দিবি অঁ লোকৰ সেই হুলুঙা মৰা জেগালৈ নাযাবি দেই অঁ গাখীৰ অকণ সৰহকৈ দিবি শকত হবি এনেকৈ ক্ষীণাই থাকিলে কি হ'ব সদায় দিনা মই তোক আচৰে বেছি দিওঁৱেই তেতিয়া ধুৱাই দিম বছৰ তোলা মহ দাহ পোক পৰুৱা একো তোকাত নালাগে দেই গধূলি সোনকালে আহিবি নতুন পঘা পিন্ধাই দিম নতুন চোলা সদায় গধূলি আহি খুটিত থিয় হবি দেই আইজনীও তই মোলৈ কেলৈ ভয় কৰিম ইমান মাংস আচৰে গুচি দিওঁৱেই আজি পিঠা চিঠা ধুনীয়া আছে একদম সোনকালে আহি খুটিত হাজি হবি আৰু এটা মাল আছে লগত সেই গাঁও দেই ইয়াকো নিয়মটো কৈ দিছোঁ আৰু লগতে পঘাডালো নোৱাই লৈছোঁ এয়া তুলসী ডুবই বন এনেকৈ দিব লাগে বেঙেনা খাই বছৰে বাঢ়ি যা মাৰা সৰু বাপেৰা সৰু তহঁতি হবি বৰ গৰু লাও খা বেঙেনা খা বছৰে বাঢ়ি যা ভাইটিয়ে চাহ নামাও নি তোলৈ চাহ থৈ দিছোঁ নহয় তোৰ চাহে ऐसा को खा क्या मार के सब पिटन उंगली खाई भी खाओ दे खा खुल दे लाओ खा
বন্ধুসকল টিকনি বৰুৱা কি কাৰণে আনিছিলোঁ চাই থাকক এতিয়া টিকনি বৰুৱা কামত আহিব আজি গৰু বিহুৰ দিনাখনি মানে গৰু বিহুৰ দিনাখনি টিকনি বৰুৱাডাল আনি এই কামটো কৰিব লাগে গৰু বিহুৰ দিনাখনি টিকনি বৰুৱাডাল আনি এই কামটো কৰিব লাগে আগতে কৰা হেৰিয়া মোৰ আছে এতিয়া ঢুকি নাপাওঁ মই চৈখন দি ল'ব লাগিব ইয়াত এডাল দি থ'ব লাগিব বছ আগৰ এডাল পুৰণাডাল উঠাই দিব লাগিব এডাল আগৰ পুৰণা তাৰমানে বন্ধুসকল আমাৰ এটা লোকবিশ্বাস আছে যে সেইডাল যদি ইয়াত দি থয় তেতিয়া কোনো অপশকীয়ে মানে সেই দুৱাৰখনৰ পৰা ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰে আমাৰ এইটো আগৰ পৰম্পৰা আৰু বিশ্বাস সেই বিশ্বাসটো চলি আহিছে আজিলৈকে আমি কিন্তু গাঁওবিলাকত কৰি আছোঁ বহুতে কৰে আৰু সেই নাহৰ পাত এখিলাটো লিখি পিনি দিয়ে কিবা মন্ত্ৰ এটা লিখি পিনি এনেকৈ হেৰিয়ৰ ওপৰত লগাই থয় সেইটো কৰিম লাহে ধীৰে বতৰৰ পৰা মই ওলাব পৰা নাই বতৰ ভাল হ'লে নিশ্চয় মই সেইটো কামো কৰিম আৰু মোৰ ভিডিঅ' আপোনালোকে চাইছে কিন্তু ছাবস্ক্ৰাইব কৰা নাই বেয়া কথা ছাবস্ক্ৰাইব কৰি লওক A few moments later. বন্ধুসকল মই এয়া লখিমপুৰ টাউনলৈ গুচি আহিলোঁ মানে মোৰ সৰু ল'ৰাটোৱে বিশেষ ঘৰত গৈ আছে যে বিহুত কিবা এটা লাগিব তাত চব আছে চোলা কাপোৰ নিদিলোঁ এতিয়া তাক লাগে স্পন গতিকে স্পন এতিয়া তালৈ নিয়াৰ লগে লগে ল'ৰাকো লগা হ'ল মাককো লগা হ'ল গতিকে মাকলৈ বাৰু নিজে আহি বেলেগ নিব গতিকে আমাৰ তিনিটালৈ এয়া লৈ ল'লোঁ এই তিনিযোৰ লৈ ল'লোঁ আৰু এতিয়া ঘৰলৈ গৈ আছোঁ